বন্ধুসকল, আপোনালোকে শুনি আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান প্ৰিয়জনলৈ এখন চিঠি। আৰু আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে এগৰাকী সুলেখিকা বন্দিতা বৰপাত্ৰ গোহাঁই। আৰু তেখেতে এখন খুব সুন্দৰ চিঠি হাতত তুলি লৈছে। তেন্তে আমি পলম নকৰি তেখেতৰ চিঠিপাঠ অনুষ্ঠানলৈ আগবাঢ়ো। আহকচোন। শুভ সন্ধিয়া। প্ৰিয়জনলৈ লিখা চিঠিৰ টোপোলালৈ মই বন্দিতা বৰপাত্ৰ গোহাঁই আপোনালোকৰ মাজত আকৌ উপস্থিত হৈছোহি। আজিৰ চিঠিখন আহিছে মাকুমৰ পৰা, লিখিছে দীপালী শৰ্মাই। তেখেতেনো কি লিখিছে আহকচোন আমি শুনো আৰু অনুভৱ কৰোঁ। মৰমৰ প্ৰিয়, মৰম ল'বা যদি বুকুত ঠাই আছে। বহুদিনৰ মূৰত তোমালৈ বুকুৰ সঁফুৰা খুলি লিখিবলৈ আৰম্ভ কৰিছোঁ। প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ দুখৰীয়া বেদনা আৰু মাদকতাবোৰ আজি তোমাক কৈ যাম। তোমাৰ মনত আছেনে বাৰু শেৱালি সৰা ৰাতিৰ তৰাৰ জিকমিকনিবোৰ? মেঘৰ আঁৰৰ পৰা লুকাই লুকাই আমালৈ জুমি জুমি চাই থকা জোনবাইজনীক? তোমাৰ প্ৰেমৰ ৰাগেৰে মতলীয়া সেই উজাগৰি নিশাবোৰৰ কথাবোৰ? কবিতা কবিতা লগা তোমাৰ মৌসনা সেই কথাবোৰৰ মাজতে মই জীয়াই আছোঁ। তুমি চাগে বহুদিন জোন, বেলি, তৰা, আকাশ, বৰষুণ, ফুল, পখিলা, চৰাই একো দেখাই নাই চাগে। ঋতু, মাহ, বছৰ সকলো পাহৰি পেলালা চাগে। সকলো পাহৰি পেলালা চাগে ন? কাৰণ তুমি এতিয়া টকা ঘটা এটা যন্ত্ৰত পৰিণত হ'লা। কিন্তু টকাৰে সকলো কিনিব নোৱাৰি জান। শেৱালি সৰা ৰাতিৰ আমেজ ল'বলৈ এবাৰ মোৰ কাষলৈ আহিবা। আমি উভতি যাম আমাৰ সপোনৰ জগতলৈ, য'ত থাকিবা মাথো তুমি আৰু মই। আৰু আমাৰ মৰমেৰে ফুলি উঠিব হাজাৰ ফুল আৰু সুবাসেৰে ভৰিব দূৰ দিগন্ত। মাদকতাৰে ভৰিব সেই ক্ষণ, দূৰ হ'ব অপ্ৰাপ্তিৰ দুখৰীয়া ছবিখন। তুমি কিন্তু আহিবা দেই, বাট চাই ৰ'ম অহাৰ বাটত। মৰমেৰে তোমাৰ প্ৰিয়া। সঁচাকৈ ভাল লাগিল চিঠিখন পঢ়ি। আমি তেওঁক অভিনন্দন জনাইছোঁ। ধন্যবাদ বন্দিতা বৰপাত্ৰ গোহাঁই। আপুনি খুবেই সুন্দৰ এখন চিঠি পাঠ কৰি আমাৰ শ্ৰোতাসকলক শুনালে। লগতে ময়ো আমেজ ল'লোঁ। আৰু এই অনুষ্ঠানৰ পৰাই আমি আমালৈ চিঠি প্ৰেৰণ কৰা গৰাকীলৈ ধন্যবাদ জনাইছোঁ। আমালৈ চিঠি প্ৰেৰণ কৰিছিলে মাকুমৰ এগৰাকী সুলেখিকা দীপালী শৰ্মা বাইদেউ। দীপালী শৰ্মা বাইদেউলৈ আমি অনুৰোধ জনাইছোঁ তেখেতে আমাৰ অনুষ্ঠানৰ সৈতে নিয়মিত জড়িত হৈ থাকক। তেখেতৰ প্ৰিয় অনুষ্ঠান প্ৰিয়জনলৈ এখন চিঠি সদায় শুনি থাকক আৰু আমাৰ অনুষ্ঠানভাগি জীপাল কৰি ৰাখক। ধন্যবাদ।